হোজাই জিলাৰ নীলবাগানৰ জয়ন্তীয়া বস্তিত বন বিভাগৰ অভিযান। বন সুৰক্ষা বাহিনীৰ ৰেঞ্জ অফিচাৰ সামিন আখতাৰৰ নেতৃত্বত বন বিভাগৰ এটা অভিযানকাৰী দলে আজি পুৱা প্ৰায় 9 মান বজাত এই অভিযান চলায়। অভিযানত জব্দ আগৰ ভৰ্তি ট্ৰাক। জব্দ ট্ৰাকখনৰ নম্বৰ হৈছে AS03AC8453। ট্ৰাকখনৰ পৰা উদ্ধাৰ হয় প্ৰায় 108 বস্তা আগৰৰ কাঠ। বৰ্তমানলৈকে কাঠখিনিৰ বজাৰ মূল্য নিৰ্ধাৰিত হোৱা নাই। ইনফৰমেশ্যন এটা আছিলে, সেই ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি মই মোৰ টীমক লৈ পেলাই নীলবাগানৰ জয়ন্তীয়া বস্তি অঞ্চলত গৈ পেলাই এই গাড়ীখন দেখিবলৈ পাওঁ আৰু গাড়ীখন দেখাত তাতে কিছুমান পেকেট আছিলে। পেকেটত কি আছে বুলি সোধোতে আগৰ গম পায়। আমি গাড়ীখন ততাতৈয়াকৈ তাৰ পৰা আনি আমাৰ KV ৰেঞ্জ অফিচ কেম্পাছত ৰাখোঁ। গাড়ী নম্বৰটো কিমান আছিলে বাইদেউ? গাড়ীৰ নম্বৰটো আছিলে AS03AC8453। ক'ৰ পৰা বস্তুখিনি সৰবৰাহ কৰা হৈছিল বুলি কিবা অনুমান পাইছিল? নাই, সেই বিষয়ে আমি একো পোৱা নাই। ড্ৰাইভাৰটো আমি লৈ আহিছিলোঁ যদিও সি পলায়ন কৰে। গতিকে আমি ইয়াৰ পৰা এতিয়ালৈকে একো ইনফৰমেশ্যন গম পোৱা নাই। অনুসন্ধান চলি আছে। পিছত কিবা গম পালে আপোনালোকক জনাই দিম। কিমান পেকেট আছে? আগৰ 100ৰ ওপৰত পেকেট আছে। এতিয়া আমাৰ মেজাৰমেণ্ট আৰু কাউণ্ট চলি আছে। 108 পেকেট আছে বুলি গম পাইছোঁ। সেইটো এতিয়াও কেলকুলেশ্যন আমি কৰা নাই। মেজাৰমেণ্টটো হোৱাৰ পিছতহে গম পাব আমি। একুৰেট মেজাৰমেণ্ট হোৱাৰ পিছত তাৰ ভেলুৱেশ্যনটো আমি কৰিব পাৰিম। আনুমানিকটো ক'ব নোৱাৰিব? আনুমানিকো আমি ক'ব নোৱাৰোঁ এতিয়া, কাৰণ ইয়াৰ ভেলুটো কিমান আমি এই বিষয়ে ইমান গ্ৰেড হিচাপত থাকেতো। গতিকে এইটো পিছতহে গম পাম, মেজাৰমেণ্ট কৰাৰ পিছত। কোনে কৰি ইয়াৰ লগত জড়িত আছে বুলি কিমান পাইছিল? একো তেনেকুৱা গম পোৱা নাই। মোৰ ওপৰৰ পৰা ইনফৰমেশ্যন আহিছিলে আমাৰ ছিনিয়ৰ অফিচাৰৰ। ছাৰৰ ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি এই গোটেই অপাৰেশ্যন কৰা। হোজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আৰিফ হুছেইনৰ সহযোগত প্ৰেমেন্দ্ৰ মিশ্ৰাৰ ৰিপৰ্ট NDA 24/7।